ৰাতিপুৱা 3:30 বজাতে শুই উঠি মই গৈছিলোঁ এটা প্লেচলৈ আৰু সেই প্লেচটো আপোনালোকে থাম্বনেইলত দেখি গম পাইছে চাগে। মই অসীম আৰু লগত দুজন লগৰ আমি 6জন গৈছিলোঁ সেই প্লেচটোলৈ আৰু সেইটো মেইনলি আমি চাইকেলিং কৰি গৈছিলোঁ সেই জেগাটোলৈ। তাৰ পাছত আগৰ ভিডিঅ'বোৰৰ দৰেই এই ভিডিঅ'টো ষ্টাৰ্ট হয় আমগুৰিৰ পৰা। Hello, what's up guys? মই অভিজিত, welcome to my channel and welcome to my another interesting vlog. So guys, আজি গৈ আছোঁ আমি ক'ত যাম? নামটি ফালে যাম চাইকেলিং কৰিবলৈ আৰু লগত আছে অসীম আৰু দুজন লগৰ আছে। ৰাস্তাত লগ পাব বুলি কৈছে। তাৰপাছত এতিয়া হৈছে ৰাতিপুৱাৰ 4টা আৰু বহুত সোনকালে ওলাই আহিলোঁ কাৰণ আমি সোনকালে ঘূৰি আহিব লাগে, তাৰ কাৰণে সোনকালে ওলাইছোঁ আৰু এতিয়া আছোঁ আমগুৰি চাৰিআলিত। তাৰপাছত ইয়াৰ পৰা ব্লগটো কণ্টিনিউ কৰিম। বহুত আন্ধাৰ হৈ আছে, ফ্ৰণ্টত লাইট আছে কাৰণে লাইটটোৰ মুখত বনাই আছোঁ ভিডিঅ'টোত। তাৰপাছত ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো লাষ্টলৈকে চাব, ইণ্টাৰেষ্টিং হ'ব আৰু লেটছ গেট ষ্টাৰ্ট এটা ভিডিঅ'। গৰুকেইটা বল গৰুকেইটা ফ্ৰী প্ৰমোশ্যন কৰিছোঁ নে কি কওঁ? বল গৰু মেইন এইকেইটা চক চাইডে নিদিয়ে, লেবেলে বেলেগ। स्टाइल मार दो वकीम दी पांडा बॉय, कैसा लग रहा है नाम पे? सो गाइस এতিয়া আমি আমগুৰিৰ পৰা ওলালোঁ আৰু বহুত ঠাণ্ডা হৈছে। ইমান ঠাণ্ডা নাই হয় নাই, কিন্তু আন্ধাৰ বহুত হৈছে কাৰণ এতিয়াও ৰাতিপুৱাৰ 4:10 হৈছে চাগে। আৰু তাৰপিছত লাহে লাহে গৈ আছোঁ, লাহে গ'লে নহ'ব গম পাওঁ কাৰণ আমি সোনকালে ৰিটাৰ্ণ হ'বলৈ সেইকাৰণে অকণমান স্পীডত চলাম চাইকেল। তাৰপাছত ভিডিঅ' শ্বুট কৰি গৈ থাকিলে টাইম লাগে অকণমান, সেইকাৰণে প্ৰব্লেম হয়। প্ৰব্লেম বুলি নহয় আৰু দেৰি হৈ যায় সেইটো কথা। তাৰপাছত সোনকালে যাম, সোনকালে ঘূৰি আহিম আৰু ভিডিঅ'টো চাই থাকিব। সোনকালে ট্ৰেইন আহি আছে আগফালে ৰেলৰ গেট আছে, সেইকাৰণে ভিডিঅ' ইয়াত ফুটেজটো ষ্টপ কৰিছোঁ, আকৌ কণ্টিনিউ কৰিম, চাই থাকিব। চ' গাইজ এতিয়া আমি 6.52 কিলোমিটাৰ অতিক্ৰম কৰি পাই গ'লোহি চামগুৰি। পিছফালে বৰ্ডটো চাব পাৰে, এইটো নামটিলে এতিয়া 8 কিলোমিটাৰ আছে। তাৰপাছত লগৰকেইটা আহিয়ে পোৱা নাই এতিয়ালৈকে। ৰাস্তা কি হ'ল? ৰাস্তাতে আহি আছে মানে। এতিয়া ইয়াৰ পৰা আৰু 8 কিলোমিটাৰ আছে। ভিডিঅ'টো কণ্টিনিউ কৰিম, চাই থাকিব। स्पीड ओ भाई साहब, स्पीड दे। ये अखीम हमारे आगे जाते हुए। भाई साहब कुछ बोलोगे? कैसा लग रहा है आपको? बहुत थकान हमें केनेকুৱা লাগিছে? एकदम भागৰ লাগিছে। চালা কিমান কিলোমিটাৰ চাইকেল মাৰিলো, ভাগৰ লাগিছে তুমি? হয় নেকি? আৰু আমি পামগে আৰু বেছি দূৰ নাই, গম নাপাওঁ কিমান দূৰ আছে, আৰু 2-3 মান হ'ব চাগে, আৰু 5 কিলোমিটাৰ আছে আমি পামগে। তাৰপাছত নামটি চ' গাইজ এতিয়া আমি 5 কিলোমিটাৰমান চাইকেলিং কৰি চামগুৰিৰ পৰা এতিয়া পাই গ'লোঁ ডিক্সু পৰা কিমান হ'ব নামটো?
আৰু 3 কিলোমিটাৰ আৰু 3 কিলোমিটাৰ আছে নামটি পাবলৈ চ' ভিডিঅ'টো কণ্টিনিউ কৰিম আকৌ ইয়াৰ পৰা এতিয়া পালোঁ ডিক্সুৰ পৰা ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব আৰু যিটো কিবা কবি নি ভাল লাগিছে অঁ ই মোৰ লগত আজি প্ৰথম আহিছে আৰু চাই থাকিব সেইটো কথা গেলা ৰাস্তা পালে নামটি চাৰিআলি পামগৈ আৰু পালোগৈ আৰু এইটো পালোঁগৈ আৰু জাষ্ট ৰাস্তা মানে গেলা ৰাস্তা দেখিলে গম পালে নামটি পাইছোগৈ মই এইটো পজিটিভ ৱেত কৈছোঁ নেগেটিভলি ল'ব নালাগে চৰকাৰে কিবা এটা কৰিব লাগে অঁ আৰু এতিয়া আমি এণ্টাৰ কৰিলোঁ নামটি চ' গাইজ ফাইনেলি আমি 14 পইণ্ট কিমান কিলোমিটাৰ 15 কিলোমিটাৰ আউটিং কৰি চ' গাইজ আমি 15 কিলোমিটাৰ চাইকেল চলাই পিনি পাই গ'লোহি নামটি চাৰিআলি চ' আপোনালোকক ভিউ দেখাম কেনেকুৱা মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ এইফালে নামটি ফালে ইতনা কুছ খাছ নেহিয়ে দেখাইছোঁ ভিউটো চাব আপোনালোকে আৰু চাইকেলৰ পৰা নামি লওঁ তাৰপিছত আপোনালোকক ভিউ দেখাইছোঁ চাই থাকিব চ' গাইজ এতিয়া মই আছোঁ নামটিত আৰু মোৰ পিছফালে দেখিব পাৰে নামটিৰ পপুলাৰ মছজিদ নামটো নাজানো কি হয় কোনোবাই যদি জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু বেকগ্ৰাউণ্ড দেখিব পাৰে আৰু যি অৰিজিনেল যি ৰিয়েল সেইটো দেখাইছোঁ আপোনালোকক বহুত ৰাস্তা বেয়া নামটিৰ তাৰপাছত ইয়াত অকণ দেৰি ৰ'ম মানে ভিউটো চাম কেনেকুৱা ফাৰ্ষ্ট টাইম আহিছোঁ নামটি মই ইমান এক্সপ্ল'ৰ কৰা নাই কিন্তু চাৰিআলিত যিমান দেখিছোঁ ৰাস্তা গোটেইটো বেয়া ইয়াৰ তাৰপাছত বাকী ৰাস্তা ভাল লাগে নহয় অঁ মেইন যোনটো চাৰিআলিটো মেইন ন সেইটো ঠিক কৰিব লাগে মেইন চাৰিআলি ৰাস্তাটো বেয়া সেইটো গম পালোঁ তাৰপাছত পিছপিনে সেইটো পাৰত দেখিছে সেইটো পাৰ বুলি কয় তাৰপাছত মই এতিয়া চিনেমেটিক ফুটেজ কেইটা ল'ম তাৰপাছত ভিডিঅ'টো কণ্টিনিউ মানে একদম খতমে কৰিম আৰু ঘৰলৈ যামগৈ তাৰপিছত আৰু নামটি আহি পাই গ'লোঁ ইমানেই কিমান কিলোমিটাৰ চাইকেলিং কৰিলোঁ 15 কিলোমিটাৰ পূৰা অখিলে কৈছিলে যে 10 কিলোমিটাৰ চাইকেলিং কৰি পিনি ভিডিঅ' আপলোড কৰিছোঁ চ' গাইজ মোৰ লগৰ এটা আছে অখিল গগৈ বুলি তাৰ চেনেল এটা আছে ট্ৰেভেল হয় তাৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ সি মোক কৈছিলে যে 10 কিলোমিটাৰ চাইকেলিং কৰি পিনি কি ভিডিঅ' আপলোড কৰিছ মানে লাষ্ট যোনটো ব্লগ আছিলে তিয়ক নহয় জাজি আমগুৰিটো জাজি ৰাইড সেইটো ভিডিঅ'ৰ কথা কৈছে ভাই মই তোমালৈকে চাইকেল চলাব নোৱাৰোঁ ইমান দূৰ আৰু ই বহুত দূৰ চাইকেল চলাই পিনি গৈছে নামত গৈছে ভাই লগ কৰি আছে নালাগে হৈ যাব ऐसा ही होता है जब आप पब्लिक में ब्लॉग करते हैं पब्लिक तो है ही नहीं অঁ চগাই তাৰপিছত সি মানে বহুত দূৰ চাইকেল চলাই গৈছিলে নামৰূপ গৈছিলে তাৰপিছত পাচিঘাট আমগুৰিৰ পৰা বহুত দূৰ হয় তাৰপিছত টিপম গৈছিলে তাৰ ভিডিঅ'বোৰ চাব বহুত ভাল ভিডিঅ' বনায় কিন্তু অকণ জ'চটো কম হ'লেও ধুনীয়া ভিডিঅ' বনায় তাৰ ভিডিঅ'বোৰ চাব তাৰপিছত ইয়াৰ ভিউটো অকণমান মই এক্সপ্ল'ৰ কৰিম তাৰপিছত আপোনালোকো দেখাই আছোঁ চিনেমেটিক ফুটেজ কেইটামান ল'ম তাৰপাছত ঘৰলৈ যামগৈ আৰু ইমানেই ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ আৰু অকণমান চ' গাইজ এতিয়া মই আছোঁ নামটিৰ চাৰিআলিত আৰু এইফালে যায় আমাৰ নাজিৰা তাৰপাছত এইফালেদি যায় শিৱসাগৰ আৰু এইফালেদি যায় মিছাজান আৰু আমি আহিছিলোঁ এইটো ৰাস্তাত আমগুৰি হৈ তাৰপাছত ভাই ইধাৰ সেইপিনে আকৌ কেনেকুৱা লাগিলে আহি পিনি এই বহুত মজা লাগিলে বিন্দাছ লাগিলে একদম বহুত কটীয়া আছে ভাগৰ যুগৰ নাই হ'বই লাগিব চাপৰ এতিয়া ভাগৰ লাগিছে হয় নাই লগা লগৰবোৰৰ লগত আহিলে জ'চ থাকে ন ভাগৰ নালাগে অঁ হ'ব ইমানেই কম আৰু ইমানেই কম ইয়াৰ ভিডিঅ'টো লাইক কৰি দিয়ক সিমানে লাইক কৰি দিব তাৰপিছত এই মছজিদটো ভাল লাগিছে পিছফালে দেখিব পাৰে বহুত ধুনীয়া মই ফুটেজ এটা দেখাম আপোনালোকক চাব ভিডিঅ'টো सरकार से गुजारिश है
कि ये रास्ता ठीक कर दिया जाए সেইটো সঁচাকৈ কৈছোঁ ৰাস্তা দেখিব পাই ঠিক কৰিব লাগে তাৰপাছত ইমানেই আৰু ভিডিঅ'টো খতম কৰোঁ নি আৰু ভিডিঅ'টো ইয়াতে খতম কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো কৰি দিব লাইক চেনেলটো কৰিব ছাবস্ক্ৰাইব আৰু লগৰবোৰলৈ শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো মানে ভাইৰেল হৈ যাব লাগে আৰু আজিলৈ ভিডিঅ'টো মানে খতম কৰিছোঁ নেক্সট ভিডিঅ' লগ পাম বাই বাই টেক কেয়াৰ